বন্ধুসকল আপোনালোকে হয়তো জানে যোৱা মাহৰ 28 তাৰিখে ফেচবুকৰ সিইও মাৰ্ক জুকাৰবাৰ্গে এটা ঘোষণা কৰিছিল যে এতিয়াৰ পৰা ফেচবুকৰ নাম সলনি কৰি মেটা ৰখা হ'ব যদি আপোনালোকে এই বিষয়ে জানিব বিচাৰিছে বা জনাৰ চেষ্টা কৰিছে হয়তো বহুত বেছি ইন্টাৰেষ্টিং বা বিৰক্তি অনুভৱ কৰিব পাৰে কিয়নো মেটাৰ কনসেপ্টটো অলপ জটিল এই ভিডিঅ'ত মই সহজ ভাষাত মেটাভাৰ্জৰ বিষয়ে বুজাবলৈ চেষ্টা কৰিম আৰু আহি থকা দিনবোৰত মেটাভাৰ্জে আমাৰ লাইফষ্টাইলত কিদৰে প্ৰভাৱ পেলাব পাৰে আৰু ইয়াৰ পৰা আমি কেনেদৰে উপকৃত হ'ব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম বহু লোকে ভাবে যে ফেচবুক যি এটা সোশ্যাল মিডিয়া কোম্পানী তাৰ নাম সলনি কৰি মেটা ৰখা হৈছে আসলতে কথাটো তেনে নহয় আমি যিদৰে জানো যে হোৱাটছএপ ইনষ্টাগ্ৰাম এই দুয়োটা ফেচবুকৰ লগত সংলগ্ন কৰা হৈছে আৰু ইয়াৰ সকলোবিলাক কাম-কাজ ফেচবুকৰ জৰিয়তে নিয়ন্ত্ৰণ কৰা হৈছিল কিন্তু এতিয়া ফেচবুকৰ সিইও মাৰ্ক জুকাৰবাৰ্গে এই তিনিটা মাধ্যম ক্ৰমে ফেচবুক হোৱাটছএপ আৰু ইনষ্টাগ্ৰামৰ ওপৰত এটা কোম্পানী এষ্টাব্লিছ কৰিছে যি এতিয়া এই তিনিটা মাধ্যম অপাৰেট কৰিব অৰ্থাৎ ফেচবুক ইনষ্টাগ্ৰাম আৰু হোৱাটছএপ বৰ্তমান মেটাৰ অন্তৰ্গত আসলতে মেটা হৈছে মেটাভাৰ্জৰ এটা আপকামিং প্ৰজেক্ট যাৰ বিষয়ে আমি এতিয়া আলোচনা কৰিম মেটাভাৰ্জ এক 3D ভাৰ্চুৱেল ৱৰ্ল্ড হ'ব য'ত আমি ডিজিটেলি প্ৰৱেশ কৰিব পাৰিম আৰু বাস্তৱত এক সামাজিক জীৱন উপভোগ কৰিব পাৰিম যিদৰে মেটাৰ অৰ্থই হৈছে বিয়ণ্ড দ্য ৱৰ্ল্ড অৰ্থাৎ পৃথিৱীৰ বাহিৰত অন্য এখন পৃথিৱীৰ কথা কোৱা হৈছে যি বৰ্তমানৰ পৃথিৱীৰ পৰা সম্পূৰ্ণভাৱে পৃথক হ'ব য'ত এনে কিছুমান 3D টেকনলজি ব্যৱহাৰ কৰা হ'ব যাৰ জৰিয়তে ডিজিটেলি কিছুমান আহিলাৰ সহায়ত আমি প্ৰৱেশ কৰিব পাৰিম আৰু সেই জীৱন যাপন কৰিব পাৰিম লগতে বহু এনে বস্তু যাক আমি বাস্তৱৰ দৰে অনুভৱ কৰিব পাৰিম শুনিবলৈ হয়তো অদ্ভুত লাগিছে যে মই কি কৈ আছো এইবোৰনো কেনেদৰে সম্ভৱ আপোনালোকক জনাও যে যেতিয়া এটা নতুন টেকনলজি আহে তাক সহজে গ্ৰহণ কৰিবলৈ অলপ কঠিন হয় আজিৰ পৰা 20-25 বছৰ আগতে যদি কোনোবাই ক'লেহেঁতেন যে আমি অনলাইন ক্লাছ এটেণ্ড কৰিম বা পৃথিৱীৰ যিকোনো কোণত থাকি ভিডিঅ' কনফাৰেন্সৰ যোগে মিটিং এটেণ্ড কৰিম সেইবোৰ সেই সময়ত অসম্ভৱ যেনেই লাগিছিল মেটাভাৰ্চৰ এই প্ৰজেক্টটো ঠিক তেনেধৰণৰে কিন্তু মেটাভাৰ্চৰ এই প্ৰজেক্টটোৰ আঁৰত থকা ব্যক্তিসকল বহুত বেছি ফিউচাৰিষ্টিক হয় আজি যিটো পৰ্যায়ত ফেচবুক ইনষ্টাগ্ৰাম বা হোৱাটছআপ আপোনালোকে ব্যৱহাৰ কৰি আছে আজিৰ পৰা 10-15 বছৰ আগত তেওঁলোকে এইবোৰ কেৱল ইমাজিন কৰিছিল আৰু বাস্তৱত কৰিও দেখাইছিল বৰ্তমান সময়ত মেটাভাৰ্চৰ এই প্ৰজেক্টটো ইম্পচিবল যেন লাগিলেও ইয়াত কিন্তু তেওঁলোকে ভৱিষ্যত দেখা পাইছে সেয়েহে তেওঁলোকে ইয়াত বহুত বেছি পৰিমাণে ইনভেষ্ট কৰাও দেখা পোৱা গৈছে মেটাভাৰ্চটো আৰু অলপ যাতে ওচৰৰ পৰা বুজিব পাৰি তাৰ বাবে এটা সৰু উদাহৰণ দিব খুজিছোঁ পাবজিৰ বিষয়ে আমি সকলোৱে জানো বা বহু লোকে এই গেমটো খেলিছেও তাত কি হয় তাত এটা ডিজিটেল কেৰেক্টাৰ থাকে যি আমাৰ ইনষ্ট্ৰাকশ্যন অনুসৰি এক কৰে আৰু এনে লাগে যেন এজন ৰিয়েল পাৰ্চনহে আছে তাত থকা গ্ৰাফিক্স বা এনভাইৰনমেণ্ট বা অন্যান্য বস্তুবোৰ ৰিয়েল যেন লাগে যাৰ বাবে যেতিয়া আপুনি গেমটো খেলে এনে লাগে যেন আপুনি নিজে সেই গ্ৰাউণ্ডখনত আছে আৰু কাৰ্যকলাপবোৰ কৰি আছে ঠিক সেইদৰে মেটাভাৰ্চটো ইয়াৰে এটা সৰু অংশ য'ত আপুনি কিছুমান ডিজিটেল গেজেটৰ জৰিয়তে গেমিং এনজয় কৰিব পাৰিব কিন্তু মেটাভাৰ্চত কি হ'ব যে আপুনি বহুতো বস্তু এক্সপ্ল'ৰ কৰিব পাৰিব যিসকল লোক ইয়াৰ অংশীদাৰ হ'ব সেইসকলে মেটাৰ সকলোবিলাক এক্টিভিটি পাৰফৰ্ম কৰিব পাৰিব যিদৰে আপুনি ৰিয়েল লাইফত কৰি আছে মেটাৰ জৰিয়তে লাইভ টিভি চোৱা শ্বপিং গেমিং ট্ৰেভেলিং মিটিং এটেণ্ড কৰা এই সকলোবিলাক সম্ভৱ হ'ব এই টেকনলজিৰ জৰিয়তে মেটাভাৰ্চত যেতিয়া আপুনি প্ৰৱেশ কৰিব তেতিয়া ৰিয়েল ৱৰ্ল্ডৰ দৰে অনুভৱ হ'ব কিন্তু ইয়াৰ বাবে বহু গেজেটৰ প্ৰয়োজন হ'ব তেতিয়াহে আপুনি মেটাভাৰ্চৰ অংশীদাৰ হ'ব পাৰিব যদি আমি চাবলৈ যাওঁ মেটাভাৰ্চত বহুতো টেকনলজি এড কৰা হৈছে ইয়াৰ ভিতৰত আটাইতকৈ জনপ্ৰিয় আৰু ইণ্টাৰেষ্টিং টেকনলজিটো হৈছে অগমেণ্টেড ৰিয়েলিটি বা বৰ্ধিত বাস্তৱতা আপোনালোকে হয়তো এনেকুৱা বহুত মুভি দেখিছে য'ত মানুহে শূন্যতে ডিছপ্লেত ক্লিক কৰে আৰু তাৰ পৰা ই আন কিছুমান কাম কৰে ঠিক এনেকুৱাই কিছুমান এক্সপিৰিয়েঞ্চ মেটাভাৰ্চৰ জৰিয়তে আপোনালোকে উপভোগ কৰিব পাৰিব কিন্তু ইয়াৰ বাবে প্ৰয়োজন হ'ব কিছুমান বিশেষ গেজেটৰ ছেকেণ্ড টেকনলজিটো হৈছে ভাৰ্চুৱেল ৰিয়েলিটি বা চমুকৈ VR বিষয়টো আপোনালোকে নিশ্চয় শুনিছে বা বহুতে ইয়াৰ ব্যৱহাৰো কৰিছে য'ত আমাৰ ৰিয়েল ৱৰ্ল্ডৰ নিচিনা অনুভৱ হয় আমি যি জেগাতেই নাথাকো লাগে এনে লাগে যেন আমি সেই জেগাতে আছো যিটো VR গ্লাছত দেখা পাওঁ থাৰ্ড ইম্পৰ্টেণ্ট টেকনলজিটো হৈছে MR বা মিক্স ৰিয়েলিটি ইয়াত আপুনি ভাৰ্চুৱেল ৰিয়েলিটি আৰু অগমেণ্টেড ৰিয়েলিটি এই দুয়োটাৰে
এক্সপিৰিয়েঞ্চ ল'ব পাৰিব। এই টেকন'লজিসমূহৰ উপৰিও ইয়াত বহুতো এনে টেকন'লজি এড কৰা হৈছে যি বৰ্তমান সময়ত কল্পনাৰো বাহিৰত যেন লাগিব। এতিয়া কথাটো হৈছে আপুনি যদি মেটাভাৰ্ছৰ অংশীদাৰ হ'ব বিচাৰিছে বা ইয়াৰ টেকন'লজিসমূহৰ উপভোগ কৰিব বিচাৰিছে তাৰ বাবে এটা স্মাৰ্টফোনে এনাফ নহ'ব। ইয়াৰ বাবে লাগিব কিছুমান বিশেষ গেজেট আৰু এইবোৰ লাহে লাহে মাৰ্কেটত উপলব্ধ হ'ব। এই সম্পূৰ্ণ প্ৰজেক্টটোৰ লিডাৰ হৈছে মেটাভাৰ্ছ আৰু ইয়াক লগ দিব অন্যান্য কিছুমান কোম্পানীয়ে। তাৰ ভিতৰত অন্যতম হৈছে মাইক্ৰ'ছফ্ট। বৰ্তমান মেটাৰ এই টেকন'লজিৰ বাবে বহু বেছি পৰিমাণৰ ধন বিনিয়োগ কৰা হৈছে। অৱশ্যে এই টেকন'লজি আহিবলৈ এতিয়াও বহু সময় আছে, যিহেতু ইয়াৰ কাম আৰম্ভ হৈছেহে। বন্ধুসকল, আশা কৰিছোঁ আমাৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে মেটাৰ ওপৰত কম বেছি পৰিমাণে হ'লেও জানিব পাৰিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰৰ জৰিয়তে ভিডিঅ'টো আগবঢ়াই দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।